সাব জুনিয়ৰ ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজলিল অসমৰ খেলুৱৈ এটা স্বৰ্ণ পদক সহ 5টা পদক অৰ্জন কৰিলে অসমৰ খেলুৱৈসকলে আৰু কাটা শাখাত সোণৰ পদক লাভ কৰে অসমৰ হেমফু বংজাঙে মহিলা 30 কিলোগ্ৰাম কমিটিয়ে শাখাত মুগ্ধা বৰুৱাই ৰূপৰ পদক আৰু 10 বছৰৰ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰে পঞ্চমিতা বৰদলৈ নমস্ৰুতি গগৈ মহিলাৰ 8 বছৰ কাটা শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে আৰু পুৰুষৰ 12 বছৰ শাখাত ব্ৰঞ্জৰ পদক দখল কৰে গীত গুঞ্জন দাসে নতুন দিল্লীত অনুষ্ঠিত প্ৰতিযোগিতাত চমক প্ৰদৰ্শন কৰে অসমৰ খেলুৱৈসকলে Karate Associations of India Sub Junior Rashtriya Karate প্ৰতিযোগিতাত উজলি উঠিল অসমৰ খেলুৱৈসকলে এটা ভাল খবৰ এটা স্বৰ্ণ পদক সহ 5টা পদক অৰ্জন কৰিছে অসমৰ খেলুৱৈসকলে কাটা শাখাত সোণৰ পদক লাভ কৰিছে অসমৰ হেমফু ৰংজাঙে মহিলা 30 কিলোগ্ৰাম কমিটি শাখাত মুগ্ধা বৰুৱাই ৰূপৰ পদক আৰু 10 বছৰৰ শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে পঞ্চমিতা বৰদলৈ নমস্ৰুতি গগৈ মহিলাৰ 8 বছৰ কাটা শাখাত ব্ৰঞ্জৰ পদক আৰু আনহাতে পুৰুষৰ 12 বছৰ শাখাত ব্ৰঞ্জৰ পদক দখল কৰিছে গীত গুঞ্জন দাসে নতুন দিল্লীত অনুষ্ঠিত প্ৰতিযোগিতাত চমকপ্ৰদ প্ৰদৰ্শন কৰিছে অসমৰ খেলুৱৈসকলে